খুবটাং বন্ধুসকল পুনৰ আহিছোঁ এটা ভিডিঅ' বনাবলৈ চ'তত আৰু আমাৰ গাঁৱলীয়া সমাজত আৰু এটা কাম কৰি থোৱা হয় এটা দৰৱ বা পথ্য বছৰটোৰ বাবে সাঁচি থোৱা হয় আগতে যিহেতু সেই দৰৱবিলাক পাবলৈ নাছিলে আৰু কিবা কাৰণত ধৰক আপোনাৰ টেঙা শাক খাবলৈ মন গ'ল অলপ বুঢ়া মাছৰ লগত মানে মাছটো যদি 2-এবছৰ হৈ যায় তেতিয়া সেই মাছটোৰ লগত টেঙা শাক খাবলৈ গলেও এইবিধ টেঙা দিলে বেছি সোৱাদ হয় বুলি কয় মাছটো কোমল হৈ যায় নিশ্চয় ধৰিব পাৰিছে কিন্তু এই গছজোপাই এঙাৰ গেছ বেছিকৈ এৰে এঙাৰ গেছ মানে বুজি পাইছে সেয়ে এই গছজোপাৰ তলত থাকিলে শ্বাস প্ৰশ্বাসৰ প্ৰব্লেম হয় ৰাতি এৰে বিশেষকৈ এঙাৰ গেছটো গছে সাধাৰণতে দিনত নেৰেই দিনত ই লয়হে কাৰ্বন ডাই অক্সাইড বাৰু বিজ্ঞানৰ পাঠৰ কথা নকওঁ আহক আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ ভিডিঅ'টোত মই এই টেঙাবিধৰ কথা ক'বলৈ লৈছোঁ যিবিধ এতিয়া পকিছে আৰু গছৰ পৰা সৰিছে পুনৰ গছজোপাত নতুন পাত ওলাব ফুল ফুলিব আৰু পুনৰ লাগিব চিৰা লগাই এইবিলাকেই হৈছে তেতেলী টেঙা সম্পৰ্কে বিভিন্ন সময়ত ফেচবুক অথবা বেলেগ ছ'চিয়েল মিডিয়াত বিভিন্ন পোষ্ট দি থাকে ইয়াৰ উপকাৰিতাৰ কথা বা ইয়াৰ অপকাৰিতাও আছে বেছিকৈ খালে তেজপনীয়া হৈ যায় আৰু বিভিন্ন ধৰণৰ এচিডিটিৰ প্ৰব্লেম হ'ব পাৰে ইত্যাদি কিন্তু উপকাৰিতা তেহেলে থৈ মানে আওহতীয়া কৰি থৈ অলপ ইয়াৰ পৰা আঁতৰি মই বিশেষ এটা কথাই ক'বলৈ আহিছোঁ এইটো সময়ত আমাৰ গাঁৱত কি কৰে তেতেলীবিলাক এনেদৰে গছৰ পৰা পাৰি ভালদৰে ইয়াত মিঠাতেল সানি আৰু অলপ নিমখ সানি চিচাৰৰ বৈয়ামত ভৰাই থোৱা হয় যাতে গোটেই বছৰটো ই বেয়া নোহোৱাকৈ থাকে ইয়াতো কিছুমান পুকীয়া চিৰা আছে যিখিনি মই বাছি আঁতৰাই পেলাম এতিয়া বাচিবলৈ লোৱাৰ আগতে ভিডিঅ'টো কৰিছোঁ এইটো এটা পুকীয়া চিৰা এই পুকীয়া চিৰাটো ৰাখি দিলে কি হ'ব পাৰে গোটেই বৈয়ামটোত অন্যবিলাক তেতেলীকো পোকেৰে ধৰিব পাৰে কেতিয়াবা বৈয়ামত ভালদৰে ৰখাৰ পিছতো গোটেই বৈয়ামটোত পোক হৈ যায় পাখি লগা সৰু সৰু পোক আৰু ইহঁতে খাই দিয়ে সেয়েহে ইয়াৰ ভাল বেয়াখিনি বাছি আৰু প্ৰতিটো ফুটাতে মই হাতত মিঠাতেল লগাই ল'ম হাতত মিঠাতেল লগাবৰ বাবে আপোনালোকে ঘৰতে পেৰা সৰিয়হৰ তেল থাকিলেতো ভালেই হয় নাথাকিলেও ইঞ্জিন তেল ল'ব লাগে আৰু অকণ নিমখ সানি দিব লাগে মই এই দুটা বৈয়াম কাষত গোটাই লৈছোঁ আৰু এতিয়া মই এই কামটো আৰম্ভ কৰিম বাকলি গুচাম আৰু প্ৰতি ফুটা তেতেলীত হাতত মিঠাতেল লৈ ইহঁতক ভাঙি লৈ উলিয়াই হাতত মিঠাতেল লৈ সানি ডলাখনতে মেলি পুনৰ ৰ'দাম ইয়াক 2 বা 3টা ৰ'দ দিবও পাৰে বা এটা ৰ'দতো ৰাখিব পাৰে 2-3টা দিলে পাৰফেক্ট হয় কিন্তু এটা ৰ'দো যথেষ্ট চ'তৰ ৰ'দ যিহেতুহে টান এতিয়া অকণ চাইক্লনৰ প্ৰব্লেম হোৱাৰ বাবে বতৰটো ডাৱৰীয়া হৈছে তদুপৰি ঘুঁহিপাতো ওলাব লাগে যে গছবিলাকত বৰষুণ দিছে মই এতিয়া কামটো ষ্টাৰ্ট কৰিম আপোনালোকে যদি পাৰে কিনা পেকেটৰ তেতেলী কিনি আনি এনেদৰে শুকুৱাই থ'ব পাৰে নতুবা ঘৰত যদি এনেদৰে পায় বাকলিৰে সৈতে তেতেলী বা ঘৰতে যদি আছে গছ তেতিয়া তেনেকৈ দি থৈ চাব হয়তো বহুতে থৈও কাৰণ ই বহুত পুৰণিদিনীয়া এটা মানে পদ্ধতি এনেদৰে ৰখাটো যোৱা বছৰীয়া মোৰ তেতেলী গুড় দি কৰা আচাৰো আছে তেতেলী জাম জেলিও বনাব পাৰি গুড় দি ধুনীয়া মিঠা আচাৰো বনাব পাৰি অকল জাল দি জ্বলা আচাৰো বনাব পাৰি আৰু বহুতে ইয়াক হাই প্ৰেছাৰত ঘৰত যিটো তেতেলী ফুটা থোৱা হয় এনেদৰে বৈয়ামত হাই প্ৰেছাৰ উঠিলে বেছি ৰ'দৰ বতৰত সেইটো আপুনি গুড়ৰ লগত মানে সানি পানীত পনীয়া কৰি ভাতৰ লগত সানি খোৱা হয় আৰু যদি আপুনি এক্সট্ৰাকৈ কেতিয়াবা ৰাখে তেতিয়া ইয়াক চৰবত হিচাপেও খাব পাৰে গৰমৰ দিনত কিন্তু অতিমাত্ৰা তেতেলী খালে ডিচেণ্টাৰী প্ৰব্লেমটো হয় দেই আৰু বৰ বেছি গৰমত তেতেলী চৰবত খালে আপোনাৰ পেট চলাব যিখিনি মোৰ পাৰ্চনেল অভিজ্ঞতা আছে সেইখিনিৰ পৰাই ক'লোঁ ঠিক আছে এতিয়া ইমানখিনিয়ে মই জানো এইটো সম্পৰ্কে এইখিনি কথাকে শ্বেয়াৰ কৰিলোঁ বাকীখিনি যিখিনি ছ'চিয়েল মিডিয়াত চলি আছে সেইখিনি কথা নকওঁ সেইখিনি সম্পৰ্কে মোৰ অভিজ্ঞতা নাই মই সেইখিনি কথা ক'বও নোৱাৰোঁ সেয়েহে মই যিমানখিনি জানো এই বিশেষ বস্তুবিধৰ ওপৰত বা বিশেষ পথ্য বা
ঘৰুৱা দিহাটোৰ ওপৰত মোৰ অভিজ্ঞতা ইমানেই, আৰু ইয়াকে আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে চাব, প্লিজ কমেণ্ট এটা দিব, লাইক এটা কৰিব, আৰু যদি ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সঁহাৰি বিচাৰি মই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ বাবে অনুৰোধ জনাইছোঁ। আৰু ভিডিঅ'টো যিসকলে চাইছে তেখেতলোকলৈ আন্তৰিক ধন্যবাদ। এতিয়ালৈ আহোঁ, আৰু মই এই তেতেলী গুচোৱা কামটো এতিয়া আৰম্ভ কৰিবলৈ লওঁ আৰু